Hello everyone, welcome to Bharoliporia Kanyaka Bohumukhi Pam. কিন্তু ইয়াৰ আগতে জামুগুৰি হাটৰ ভাওনাৰ অলপ ক্লিপ দেখুৱাই লওঁ আহক। হাই হেল্ল' ৰেডি হৈছা ন? হয় হেৰি তোমাৰ পাৰ্টটো কি? লক্ষী বৰ ধুনীয়াকৈ বজাইছে যে। এখেতৰ নামটো কি? প্ৰাঞ্জল কাশ্যপ। প্ৰাঞ্জল কাশ্যপ ইয়াৰে নি এখেত? বিশ্বনাথ চাৰিআলি। ভাল হৈছে দেই। আৰু নাটখনৰ কি নাম? জদাতি নৰমে গৈত। আচ্ছা অল দ্য বেষ্ট। থেংক ইউ। আৰু আমাৰ নেক্সট প্লেনটো কালি হ'ব ন? কালি ৰেষ্ট লৈ আমি ইভিনিং আবেলি যাম আৰু। ঠিক আছে। অল দ্য বেষ্ট। জামুগুৰি হাটৰ সমাজখন সঁচাকৈ কালচাৰ। ইয়াৰ ভাওনাৰ গভীৰতাই বেলেগ। পিছদিনাই আমি আহিলোঁ কন্যাকা পাম চাবলৈ। পাৰ্কিংটো কোনফালে আছে? পাৰ্কিং গাড়ীলৈ আমি এই হেৰিপৰা এই জামুগুৰি গাড়ীখন ৰখাই ন? নামঘৰটো কি ধুনীয়া। এয়া হ'ল ভৰলীপৰীয়া কন্যাকা পামত নতুনকৈ প্ৰতিষ্ঠা কৰা সুন্দৰকৈ নামঘৰ। আহকচোন চাওঁ নামঘৰটো এবাৰ। নামঘৰত এনেকৈ অকলে প্ৰথম সোমাইছোঁ। কোনো মানুহ দুনো নাই। বৰ চাফ চিকুণকৈ ৰাখিছে কিন্তু। প্ৰভু দুখধাই নধৰিবা আৰু। ওম নমো ভাগৱতী বাসুদেৱায় নমঃ। আহক গেষ্ট হাউচটো চাই লওঁ। ঠিক আছে। কিবা টেৰিফ আছে নেকি? নাই বনাব দিছোঁহে মানে। হয় নেকি? 1 তাৰিখৰ আমি হেৰি কৰিছোঁহে ৰুলছ কেইটা অপেন। আচ্ছা প্ৰিণ্টিঙত আছে। কি চব মানে খোলাও আছে বাৰু এটা। কোন নম্বৰটো চাম? আপুনি চিধা উঠি পেলাই 109 বুলি এটা আছে। 109 চাব পাৰিব। আৰু ওপৰত গৈ এবাৰ ডিঅ'টি চাই আছোঁ। ঠিক আছে। এইটো হ'ল 6500। 6500 এটা সুইট ৰুম থাকে। এইটো চুইট ৰুম হয়। এই ধান খেতিবিলাক আপোনালোকৰ সব নিজৰ, সব অৰ্গেনিক খেতি আছে, সব অৰ্গেনিক আছে। চিলড্ৰেন পাৰ্ক বনাই আছে তাত। এতিয়া ইভিনিং আহিলে খেলিব পাৰে বাচ্চা? আমি একচুৱেলি এতিয়া ছেটআপটো পূৰা হোৱা নাই, ষ্টিল খেলিব পাৰে বাৰু। খেলিব পাৰে। আৰু নেক্সট ফ্ল'ৰটোতে আপোনাৰ ছুইমিং পুল দুটা হ'ব, এটা প্ৰাইভেট এটা পাব্লিক। আচ্ছা এইটো খুব ভাল কৰিছে ছুইমিং পুলটো। ইন'ভেট কৰিম 4-5-6 দিনৰ ভিতৰত। এইটো এটা এডভেঞ্চাৰ কৰি যাব। ফিচিং জোনটো কি হ'ব আপোনাৰ ধৰক তাত আপুনি এটা লিমিটেড এমাউণ্টত আপুনি ফিচ কিনি ল'ব পাৰিব। ঠিক মানে একচুৱেলি এনেকুৱা জেগাত আহি পেলাই কটেজত থকাটো মজাটো আৰু কটেজৰ মজাটো বেলেগ। এইটো হোটেল টাইপ হৈ গৈছেতো। হোটেল টাইপ হৈ গৈছে। এনেকৈ খেতিৰ মাজতে বনাই দিলে তেনেকৈ আমি কৰিম। তেনেকৈ এটা ফ্ল'ৰ কৰিছোঁ, 8টামান কটেজেছ হ'ব আৰু এটা 50 to 60 পিপলছ এটা বেংকুৱেট হ'ব। আৰু আমি চকী পাই অলপ ৰেষ্ট লৈ ল'লোঁ। এতিয়া খেতি চাওঁগৈ ব'লক। এয়া চাওক আপোনালোকে ইমান চাপৰতে অমিতা লাগিছে। মোতকৈ চাপৰে হ'ব গছজোপা, কিন্তু লাগিছে বহুত। অমিতা খেতি, কল খেতি, এইটো এটা বৰ্তমান লাগি আছে, ছিজন হোৱা নাই আৰু গোটেই গছজোপা ভৰি যায়। আৰু লগতে ধুনীয়াকৈ ফিচাৰী আছে, বহুত ফিচাৰী আছে। এয়া জাষ্ট মানে টোটেল 24টা মাছ পোহা পুখুৰী আছে। আৰু গছ গছনিবোৰ চব মূল্যৱান গছ গছনিয়ে লগাই থৈছে। এয়া ৰাস্তাৰ দুই কাষে আমলখি গছ, মধুৰি আমো আছে। এইবিলাক অৰ্গেনিক ৰাইচ। মই নাজানো, কিন্তু বৰ ধুনীয়াকৈ হৈছে। এইডাল চাওকচোন, ব্লেক ৰাইচ।
এই আপোনালোকে চাওক গোটেই হাজাৰ হাজাৰ গৰু আছে এই ইমূৰলৈকে গায়ে গায় মই দেখি আচৰিত হৈ গৈছোঁ ইমানখিনি গাই মেইনটেইন কৰা কমটি মেন পাৱাৰ লাগিব নেকি চাওক এটা ছাইডত অষ্ট্ৰেলিয়ান গাইবিলাক ৰাখিছে এটা ছাইডত এই গিৰ গাইবিলাক ৰাখিছে আৰু গুজৰাটৰ পৰা 2000 গিৰ গাই আনিবহে বোলে এয়া কইনাকা ৰেষ্টুৰেণ্ট পালোহি কিবা এটা খাই বৈ লওঁ কাঠেৰে বৰ ধুনীয়াকৈ মাৰ্মেড বনাই থোৱা আছে এয়া হ'ল চব ইয়াৰে প্ৰডাক্ট ইয়াত যা গাই দেখুৱাইছিলোঁ এই গাইৰ গাখীৰে মিঠাই বনোৱা হৈছে চানা বুন্দিয়া ভুজিয়া লাড্ডু এইটো হ'ল কইনাকা ব্ৰেণ্ডৰ ভৰলীপৰীয়া মিঠাতেল আৰু অৰ্গেনিক ধান যে দেখুৱাইছিলোঁ তাৰে জহা চাউল জহা ৰাইচ আৰু ইয়াত দৈ আৰু মিঠাই ৰখা হৈছে এই ৱালত যে আৰ্টবিলাক দেখিছে ইয়াৰ প্ৰত্যেকটোকে গোটেই আঁকি থোৱা আছে ইয়াত যেনেকৈ ধান খেতি হৈছে হালোৱাই হাল পাইছে মাছ ধৰিছে গোবৰ গেছ তৈয়াৰ হয় গোটেইখিনি ইয়াত যেনেকৈ হয় তেনেকেই আৰ্ট কৰি থোৱা আপোনালোকে চাওক আপোনাৰ কইনাকাৰ ৰেষ্টুৰেণ্টৰ কিটচেন বহুত চাফ চিকুণকৈ ৰাখিছে আৰু সকলোবিলাক কৰ্মচাৰী আমিও অৰ্ডাৰ দিছোঁ বেলেগে অৰ্ডাৰ দিছে বনোৱাত ব্যস্ত ষ্টাৰ্টাৰটো আৰু বেছি ভাল হয় বহুত ধুনীয়া লাগিছে ধুনীয়া হয় আপোনালোকে আহিব পাৰে খাবলৈ কিন্তু ভাবিলোঁ কম হ'ব আকৌ অলপ অৰ্ডাৰ দি কৰাইছে সবতছে ভাল লাগিলে ষ্টাৰ্টাৰ কি নাম আছে ড্ৰেগন চিকেন আপোনালোকে আহিলে এইটো ট্ৰাই কৰিব ড্ৰেগন চিকেন এইটো কোনো চাৱাৰ নহয় এইটো আপোনাৰ পুখুৰীত থকা মাছ খেলিবৰ কাৰণে চাৱাৰৰ নিচিনাকৈ পানীখিনি চলাচলৰ কাৰণে ব্যৱস্থা কৰি দিছে বৰ ধুনীয়া লাগিছে ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহি ঘূৰি ঘূৰি আকৌ গেট পালোহি টোটেল 2200 বিঘাৰ ফাৰ্ম তো শেষেই নহয় এইবিলাক হ'ল চ'লাৰ ছিষ্টেম ইলেক্ট্ৰিচিটি নালাগে সূৰ্য পোহৰ ফ্ৰীকৈ কালেকশ্যন কৰক লাইট জ্বলাওক কন্যাকা ফাৰ্মৰ এটা বস্তু ভাল লাগিছে ইয়াৰ সিকিউৰিটি গাৰ্ডৰ পৰা আদি কৰি হাউচকিপিং মেনেজমেণ্ট খেতিয়কসকল ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকল সকলোবিলাকে কিমান যুৱক যুৱতী কৰ্মসংস্থাপন লাভ কৰিছে এই আজি ইয়াত চিলড্ৰেন পাৰ্ক বনাইছে এপাক চাই যাওঁ বলক ইয়াত ষ্ট্ৰবেৰীৰো খেতি হয় ল'বলৈ থাকিল লৈ আহোঁগৈ ষ্টে ফিট এণ্ড হেল্ডি আজিলৈ বাই বাই